চীনত মুকলি হ'ল বিশ্বৰ প্ৰথমখন AI চিকিৎসালয়। চীনৰ সিংহুয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই ভাৰ্চুৱেল চিকিৎসালয়খন মুকলি কৰে। চীনত মুকলি হ'ল বিশ্বৰ প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা AI চালিত চিকিৎসালয়। চীনৰ সিংহুয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এজেন হাস্পতাল নামৰ নতুন AI চালিত ভাৰ্চুৱেল হাস্পতাল মুকলি কৰিছে। ভাৰ্চুৱেল এই হাস্পতালত আছে 14 গৰাকী AI ডাক্তৰৰ লগতে 4 গৰাকী AI নাৰ্ছ। এই তথ্য চীনৰ গ্লোবেল টাইমছৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে। গৱেষকসকলৰ মতে AI চিকিৎসকে কেইদিনমানৰ আগতে 10,000 ৰোগীক চিকিৎসা কৰিবলৈ সক্ষম হয়। অৱশ্যে মানৱ চিকিৎসকে এই চিকিৎসা সেৱা আগবঢ়াবলৈ কমেও 2 বছৰ সময় লাগিব। আমেৰিকাৰ চিকিৎসা অনুজ্ঞাপত্ৰ পৰীক্ষাৰ মেট কিউৱে ডাটাছেটত AI চিকিৎসকে 93.06% প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছিল। তাৰ ওপৰত ভিত্তি কৰি গৱেষকসকলে দাবী কৰে যে AI চিকিৎসকসকল চিকিৎসাৰ প্ৰশ্ন বুজিবলৈ আৰু উত্তৰ দিয়াত পাকৈত। ফলত তেওঁলোকে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত নিজৰ সম্ভাৱ্য ফলপ্ৰসূতা প্ৰমাণ কৰিছে। একবিংশ শতিকাত প্ৰযুক্তিৰ বিকাশ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। বৰ্তমান সময়ৰ ডাঙৰ আচৰিত কথাটো হ'ল AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এই AIৰ ওপৰত বহু গৱেষণা চলি আছে। ইয়াৰ ধাৰাবাহিকতাত চীনৰ আৰম্ভ কৰা হৈছে বিশ্বৰ প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত চিকিৎসালয়। দেশৰ সিংহুয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই এজেন হাস্পতাল মুকলি কৰে। ভাৰ্চুৱেল এই হস্পিটেলত আছে 14জন AI চিকিৎসক লগতে 4 গৰাকী AI নাৰ্ছ। এগোৱেলে বিশেষভাৱে বৃহৎ ভাষাৰ আৰ্হিৰ বাবে ডিজাইন কৰা হৈছে। গৱেষকসকলে দাবী কৰিছে যে এই AI চিকিৎসকসকলে কেইদিনমানৰ ভিতৰত 10,000 ৰোগীক চিকিৎসা সেৱা আগবঢ়াব পাৰে। এই চিকিৎসা প্ৰদান কৰিবলৈ মানৱ চিকিৎসক কমেও 2 বছৰ সময় লাগিব। আমেৰিকাৰ চিকিৎসা অনুজ্ঞাপত্ৰ পৰীক্ষা মেট কিউৱে ডাটাছেটত AI চিকিৎসকে 93.06% প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছিলে। সেয়েহে গৱেষকসকলে দাবী কৰিছে যে AI চিকিৎসকসকল চিকিৎসাৰ প্ৰশ্ন বুজিবলৈ আৰু উত্তৰ দিয়াত পাকৈত। ফলত তেওঁলোকে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত নিজৰ সম্ভাৱ্য ফলপ্ৰসূতা প্ৰমাণ কৰিছে। যোৱা বছৰ ব্ৰিটেইনৰ এক অধ্যয়নত দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ চকুৰ স্কেনত পাৰ্কিনছৰ ৰোগৰ লক্ষণসমূহ মানুহৰ শৰীৰত দেখা দিয়াৰ আগতে ধৰা পেলাব পাৰি। বিভিন্ন ৰোগতো AI ব্যৱহাৰ কৰা হৈছে।